এটা কথা কওঁ, এইটো কথা মই ক'তো কোৱা নাই। আব্দুল মজিদৰ আৰু এখন চিনেমা পৰিকল্পনা আছিলে জেহৰুল হুছেইনৰ গল্পৰ আধাৰতে। সেইখন চিনেমা পৰিকল্পনা আছিল জুবিন গাৰ্গ আৰু মোক লৈ। তেওঁ মোক স্ক্ৰিপ্টটো মানে কাহিনীটো শুনিবৰ কাৰণে তেওঁ মাতিছিলে। মই বহুদিন গৈছিলোঁ পাঞ্জাবাৰীত তেওঁলোকৰ ঘৰলৈকে। মই জানো যে তেওঁ এইখন চিনেমা বনাব নোৱাৰে, কাৰণ তেওঁ শাৰীৰিকভাৱে তেতিয়ালৈকে অত্যন্ত দুৰ্বল হৈ গৈছিল। তেওঁ আচলতে ইটো ৰুমৰ পৰা, মই যে ড্ৰয়িং ৰুমত আহি বহিছোঁ, তেওঁ নিজৰ ৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে আহোঁতে তেওঁ ঢেৰ সময় লাগে, বা হাত কঁপি থাকে, বা বাক্য এটা কওঁতে বহুত সময় ভাগৰ লাগে তেওঁৰ। মই জানো যে এখেতে কেতিয়াও চিনেমাখন বনাব নোৱাৰে, কিন্তু তেওঁৰ সন্তুষ্টিৰ বাবে মই চানমাৰীৰ পৰা পাঞ্জাবাৰীলৈকে গৈছিলোঁ। গৈ তেওঁৰ স্ক্ৰিপ্ট শুনিছিলোঁ, মানে কাহিনী পৰিকল্পনা। তেওঁৰ সেইটো সপোন কেতিয়াও তেওঁৰ নহ'ল বাৰু, বাস্তৱ বা নহয় বুলি মই জানো। তেওঁৰ লগত 7 নম্বৰৰ সন্ধানত চিনেমাখন মই এক্টিং কৰিছিলোঁ, আৰু এতিয়াতো লিভিং মানে লিজেণ্ড। সেইখিনি সময়ত তেওঁ এজন মানুহ, ইমান অভিজ্ঞতাৰে পুষ্ট এজন মানুহ, তেওঁৰ কাষত থিয় হৈ থকাটোৱে হেৰি কথাটো। আৰু মই জানিছিলোঁ যে তেওঁলোকে টেকনিকেলি ইমান বেছি কথা আচলতে জানে। সুমন দুৱাৰাৰ নিচিনা এজন অভিজ্ঞ মানে তেওঁ চিনেমাটোগ্ৰাফাৰ, সুমন দুৱাৰৰে ভুল হৈ যাব খোজে, কিন্তু আব্দুল মজিদে কৈছে নহয়, এইটোতো লেফ্টৰ পৰা হ'ব। লেফ্টৰ পৰা মিনছ মানে লেফ্টৰ পৰাই। আচ্ছা, মানে গ্ৰামাটিকেলি এই মাধ্যমটোক ইমান ধুনীয়াকৈ তেওঁলোকে জানে।